যদি পৰঠা নাপাওঁ ইয়াক তাৰ পৰা মাৰি মাৰি আনিম পুৰা কেইটা বজাৰ পৰা খোলে আপুনি So good morning everyone. Now it's 5 AM right now. Project কাম চলি আছে. You can see projector কাম চলি আছে. But আমি এতিয়া ওলাই যাম. ক'ত ওলাই যাম আমি? পৰঠা খাম এতিয়া কৰি. আমি এতিয়া পৰঠা খাব যাম. ক'ত খাব যাম পৰঠা আমি? নাপাম চক. হা? নাপাম চক. তো দেৱাশিস ক'ত আছে? দেৱাশিস ক'ত আছে? নাপাম চক নহয়. নাপাম চক মই চিনি পাওঁ. এতিয়া কিহেৰে যাম আমি? কিহেৰে যাম? साइकिल ले जाम लैपटॉप और सभी मैं जाम बोली को बोले देवाशिस प्रोजेक्ट लिखि আছে दैट्स नॉट फेयर मैन बोला सब पिने किताब गिरा देवाशिस जाम খালি দিম না প্ৰেজেন্টেচন আকৌ নহৈছে মই কিন্তু যাওঁগে আৰু লিখোগে হেভি পৰঠা খাম আজি 5টা বাজে নাপাম লেটস গো কনক্লুশন লিখা হ'ল নেকি আজি দেখাব নেকি ছাৰ আজি মোৰ 30 পেজেছ হৈ গ'ল ৰে 30 পেজেছ আৰু 60 পেজেছ 60 আৰু আছে লেটেক্সত সোমালেচোন এইটো তোমাৰ কিবা হৈ যাব বে 90 পেজেছ হা 90 পেজেছ মান যাব তো মোৰ 30 লেটেক্সত সোমালে মই এইটো কমাব লাগিব মোৰ 41 হৈ যাব 90 পেজ মোৰ 90 পেজ লিখোতে মোৰ এক মাহৰ স্কলাৰশ্বিপৰ পইচা সব যাব আছে সাইকেল হোৱা নাই এয়া দেখিলি আজি কিন্তু কি ধৰা পৰিছে হোষ্টেলত এটা কিন্তু লাইভ হৈ গৈছে কিন্তু এইটো তই কি চেষ্টা কৰিলি ওলা ওতে মই সাইকেল ফলে আছিল মই নালাই মাৰা নাই মই চেষ্টা কৰিলে কিন্তু দেখা পাইছে কিন্তু সবে না এটো মই ট্রাই কৰিম হা যায় কোনি না এটো ঢিলা হৈ আছে আকৌ মুখেদি হাওয়া দি যাব পাৰিবি তো এখিনি এ হ'ব দে যাব পাৰিবি বিন্দাস মাগুৰ চাইকেলখন কৰিছে এতিয়া চলাইবে মছলাম ও কুমাৰজিত চাইকেল আছে ইয়াত কুমাৰজিত খুলিছে আৰু একটো খুলো মই কুমাৰজিতৰ চাইকেল মে সাইকেলৰ এটা বহি লৈছো কিন্তু এটা কথা ভাই যদি পৰঠা নাপাওঁ ইয়াক তাৰ পৰা মাৰি মাৰি আনিম একদম ইয়াৰ পৰঠা পাওঁ মই দুটাকে মাৰি মাৰি আনিম পৰঠা পালে পালো আৰু নাই কথাটো কোনে দিছিলে কথাটো আমিতো চিনি নাপাওঁ আমি চিনি নাপাওঁ আমি কোৱাও নাই যে আমি আহিম বুলি তই কৈ আছ যে পৰঠা পাই কিন্তু পাই তই কৈছ তই যায়ো পোৱা নাই জেগাত তাতে ঠিক আছে মই পালো এইকাৰণে কৈছো যদি পাইচান্স নাপাওঁ আজিলৈকে যোৱা নাই চিনিও পোৱা নাই চিনিও নাপায় কিন্তু ডাইৰেক্ট যাম আমি এতিয়া বলছো এইটো যাই দেখা যাব মই কৈছো যদি পাওঁ মোৰ বিলটো ফ্ৰী কি মোৰ বিল ফ্ৰী এইটো কি অলৰেডি মোক 50 টকা দিবই আছো ক'ত এতিয়ালৈ লোৱাই নাই তোৰ পৰা হেৰো ঠিক আছে এইটো ইউনিভাৰ্চিটিৰ পিছফালে পৰঠা খুৱাই দিম বহুত আমাৰ ফালে আহিছে নেকি লগত একো নাই আমাৰ লগত ৰুটি খাব আৰু কেঁচা একো 5টা বজাত কাক ফোন কৰিছ ঐ ৰাতিপুৱা এইটো আমাৰ হোষ্টেল এইটো হোষ্টেলৰ পিছফালে আমি গৈ আছোঁ এতিয়া বহুত দূৰ ঘূৰি আহিব লাগে হোষ্টেলৰ পিছফালৰ পৰা এইটো চাব গৈছে এইটো হোষ্টেলৰ পিছফালৰ ৰাস্তা এইটো ফাইনেলি পৰঠা দোকান পাই গ'লো যদি নাপালেহেঁতেন আজি সিদ্ধাৰ্থৰ কথা বেয়া আছিলে হোৱাট ইজ আপ মানে পৰঠাটো অমলেট আৰু এক লগত বুজলাম বাছি গ'লি আৰু বাছি গ'লি মানে আই নো এভৰিথিং বাছি গ'লি ইয়াতে পাবি দেৱাশিসৰ ফাৰ্ষ্ট মজা বম হেভি বম ভোক লাগি আছিল গোটেই ৰাতি হৈ যাব কি কৈছিলোঁ কিছুমান বস্তু প্ৰাইচলেছ কি কৈছিলোঁ যেনেকৈ 5টা বজাত উঠি পেলাই গোটেই ৰাতি নোহোৱাকৈ আহিছোঁ যি হওক আৰু স্পনচাৰশ্বিপটো দেৱাশিস দিছে ন আজি খুৱাইছে এইটো ভাল লাগিছে পুৰা কেইটা বজাৰ পৰা খোলে আপুনি 3টাৰ পৰা মানে 3টাৰ পৰা আপোনাৰ চাৰ্ভিং ষ্টাৰ্ট হৈ যায় 3টাৰ পৰা 10লৈকে আৰু সন্ধিয়া খোলে নেকি সন্ধিয়া কেইটা বজাত খোলে সন্ধিয়া 2:30 পৰা ঠিক আছে তো 4টা বজাত আহিব পাৰি
বেছিকেলি তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হ'ব যেতিয়া যোনে থাকে 4টা বজাত আহিলে মতে পাই যাব আৰু ইয়াতে 4টা বজাত আহিলে পাই যাব ইয়াতে যোন তেজপুৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছে 4টা বজাত বিন্দাছ যোনে ৰাতি পঢ়া শুনা কৰি পেলাই নুশুৱে তাই ভোক লাগিলে মতে আহি যাব পাৰে দাদা দোকানত পঢ়া শুনা বাদ দিয়া এনে নুশুৱে দাদা দোকানখনৰ ইয়াৰ প্লেচটো কি নাপাম তিনিআলি আহিলে হ'ল দেখুৱাইছে আমাক সিদ্ধাৰ্থে চাইকেল দেখা পাবই আৰু ইয়াত আহিলে চাইকেল ভিৰ থাকি ইয়াতে ষ্টুডেণ্টৰ পৰা আছেই বাৰু অকণমান জাষ্ট আউটস্কাৰ্টত হয় বস্তুটো কিন্তু টেষ্টি হয় কিন্তু বহুত টেষ্টি অকণমান আউটস্কাৰ্টত হয় কিন্তু আহিলে মানে দেখা পাই যাব আৰু কেনেকুৱা মইতো কৈছিলোঁ ভাই মজা চুচকি দিবলৈ দেখুৱাইছে 3খন হ'ল পৰঠা 3 নম্বৰ ৰানিং 4 নম্বৰ নহ'লে হা আমি কেইটা খালোঁ আমি কেইটা খালোঁ আমি এটা আৰু আমি 2টা মিলি 3টা খাইছোঁ 2টা মিলি 3টা খোৱা নাই এটা আৰু হাফ 2টা মিলি 3টা 2টা মিলি 3টা খালোঁ 2টা মিলি 3টা খাইছে ঠিকে আছে বাহুবলী যাওঁ নেকি হোৱাই নাই এতিয়ালৈকে এতিয়া গা পা ধুই পেলাই আৰাম আজি ৰাতিয়ে উঠিম আৰু আজি চাৰ তাতে যাব লাগিব 2 দিন পৰা যোৱাই নাই যামকে ছাৰক আধা ৰিপৰ্টটোৱে পঠাই থৈ দিলোঁ বোলে সঁচাই 2 দিনৰ পৰা যামকে যোৱাই হোৱা নাই আজি যাব এতিয়া শুম 2টা বজাত উঠিম ভাতটো খাম তাৰপিছত 4টা বজাত যাম আৰু লগ কৰিবলৈ আকৌ পৰঠা খাব আহিম গধূলি 3টা বজাত খোলেতো গধূলি পৰঠা নাই গধূলি আমি মাংস চব হ'ব বেক টু হোষ্টেল কেনেকুৱা পৰঠা কেনেকুৱা আছিলে চালিয়া নেকি কালি যাব পাৰি আৰু তেন্তে নেকি ৰাতিটো নুশু এনেও ৰাতিপুৱা উঠি পেলাই ব্ৰেকফাষ্টটো কৰি আকৌ হৈ যায় আৰু কামখিনি তই আহই এনেকে মোৰ দুখ নেকি ভাই তই আহই এনেকে জানো মই কি বডি বিল্ডাৰ মানুহ এতিয়া আমি আহিলোঁ 7টামান বজাত দেন 8টামান বজাত হৈ গ'লোঁ আমি চবে 2টা বজাত উঠিলোঁ এতিয়া মেক্সিমাম 2টা বাজিছে চাগে 2টা বজাত উঠিলোঁ দেন ভাত খাবলৈ গ'লোঁ ভাতত ইমান নাই চব খাই লৈ পেলাই শেষে হৈ গ'লোঁ দালি চালি একো নাপালোঁগৈ আমি ত' কাম এতিয়াও চলি আছে আমাৰ উঠি পেলাই এতিয়া সিদ্ধাৰ্থ চাকৰি আছে এতিয়া চ' মই এতিয়া ডিপাৰ্টমেণ্ট যাওঁ ডিপাৰ্টমেণ্ট গৈ পেলাই ছাৰ লগ কৰি পেলাই আহোঁ কি হয় কি নহয় চাই লওঁ দেন উইল আপডেট ইউ ছাৰ লগ কৰিলোঁ ছাৰে বহুতখিনি কিছুমান চেঞ্জেছ দিছে চ' এইখিনি চেঞ্জেছ কৰিব লাগিব বাই এনি হাউ টেণ্টৰ ভিতৰত এনি হাউ চেঞ্জ কৰিব লাগিব কাৰণ টেণ্টত প্ৰজেক্ট ইট শ্বুড বি কমপ্লিট বিকজ টেণ্টৰ পিছত আমি বাইণ্ডিং কৰিব দিব লাগিব 4খনমান থেচিছ লিখিব আছে 4খন বাইণ্ডিং কৰিবলৈ অকণমান টাইম লাগে 1 2 দিনটো সময় লাগি যাব চ' মেবি কালি নহ'লে পৰহি মই কমপ্লিট কৰিবলৈ ছাৰৰ পৰা চাইন লৈ ল'ম দেন বাইণ্ডিং কৰিব দি দিম দেন 14 আৰু 15 আমাৰ প্ৰেজেণ্টেশ্যন আছে 14 15 প্ৰেজেণ্টেশ্যন দিয়াৰ পিছত তাৰপিছত শেষ আৰু এতিয়া চাব পাৰে সিদ্ধাৰ্থ এতিয়াও কাম কৰি আছে এনি কমেণ্টছ ব্ৰাদাৰ কাম হোৱা নাই ইয়াৰ বোলে একো কাম হোৱা নাই এনে মিছা কথা কৈছে বহুতখিনি কাম আছে তাৰ চ' এতিয়ালৈকে চাইছোঁ লাইক কৰি দিব ভাল লগা নাই যদি ডিছলাইক কৰি দিব আদিঅছ আমিগছ